Hello everyone, welcome to my channel Deepshikha Learning. ADRE যিসকল কেণ্ডিডেট আছা তেওঁলোকে নিশ্চয়কৈ ADRE ফাইনেল ৰিজাল্টৰ বাবে বাট চাই আছা। তোমালোকৰ নিচিনাকৈ মোৰ ভণ্টিয়েও ADRE ফাইনেল ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে দুআষাৰমান কথা কওঁ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লাইক কৰিবা। তোমালোকৰ এটা লাইকে বহুত মোটিভেট কৰে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনাবলৈ। আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাইছা তেওঁলোকলৈ হাম্বেল ৰিকুৱেষ্ট, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মই এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যন তোমালোকৰ বাবে লৈ আহি থাকিম। তদুপৰি মোৰ এই চেনেলটোত কোৱান্টিটিভ এপ্টিটিউড, ৰিজনিং আৰু জিকেৰ ওপৰতো ভিডিঅ' দিয়া হয় আৰু মই আগলৈও দি থাকিম। গতিকে ইয়াৰ বাবে তোমালোকৰ সহযোগিতাৰ খুবেই দৰকাৰ। তোমালোকৰ সহযোগিতা পাম বুলি মই আশা ৰাখিলোঁ। এতিয়া আহিছোঁ মেইন ভিডিঅ'টোলৈ। ইতিমধ্যে মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰা মতে তেওঁলোকৰ বৰ্ষপূৰ্তি অনুষ্ঠান যিটো 12 মে'ত অনুষ্ঠিত হ'ব, তেতিয়া তেওঁলোকে 50,000 নিযুক্তি দিব। ছাৰৰ এই ষ্টেটমেণ্টটো যদি চালি জাৰি চাওঁ তেতিয়াহ'লে তাত ADRE 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ যিসকল কোৱালিফাইড কেণ্ডিডেট হ'ব তেওঁলোকেও সেইদিনা এপইণ্টমেণ্ট লেটাৰ পাব। সেৱাও এতিয়া বিভিন্ন ধৰণৰ এক্সামবোৰক লৈ বিজি হৈ আছে। চ' সেইটো কথাও যদি চাওঁ তেতিয়াহ'লে মাৰ্চৰ শেষৰ ফালে ফলাফল ঘোষণা কৰাৰ যথেষ্ট সম্ভাৱনা আছে। এটা কথা তোমালোকে নিশ্চিন্ত থাকা যে 12 মে'ৰ ভিতৰত তোমালোকৰ হাতত এপইণ্টমেণ্ট লেটাৰ থাকিবই। ভিডিঅ'টো চাই কেনেকুৱা পালা জনাবা আৰু তোমালোকৰ যদি কিবা কুৱেশ্যন আছে, কিবা যদি সুধিবলগীয়া আছে তেনেহ'লে মোক কমেণ্ট কৰিবা।